দৰ্শকসকল মাতিছে পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মোৰ সকলো কাম আজৰি হৈ গ'ল, কামবিলাক শেষ কৰি ল'লোঁ। আৰু দুৰ্গা পূজা আহি আছে, যিহেতু পূজাৰ কাপোৰ চিলাব আছে বহুতে, ভাবিছোঁ পূজাৰ কাপোৰ চিলাওঁ এতিয়া। আৰু আপোনালোককো কি কাপোৰ চিলাব আহিছে মই আপোনালোকক দেখুৱাই দিওঁ বলকচোন। এইবোৰ হ'ল পূজাৰ কাপোৰ, এইবিলাক চব এইকেইদিন চিলাব পোৱা নাই কাৰণে একদম পূৰা জমা লাগি আছে কাপোৰবিলাক। এইযোৰ হ'ল মেখেলা চাদৰ, ইয়াৰ চাদৰটো গাঁঠি থৈ দিছোঁ। এইটো চাদৰখন গাঁঠা হৈ গৈছে, চাদৰবিলাক সকলো গাঁঠা হৈ গৈছে, খালি ব্লাউজবিলাক আছে এতিয়া। আৰু এই দুখন হ'ল শাৰী, আৰু এইটো চাদৰটো গাঁঠি থৈছোঁ, কিন্তু সূতাবিলাক সমানে কটা হোৱা নাই। এইযোৰ মেখেলা চাদৰ, ইয়াৰো চাদৰটো গাঁঠা হৈ গৈছে, কমপ্লিট হৈ গৈছে চাদৰ গাঁঠা। মেখেলাবিলাক আৰু ব্লাউজবিলাক আছে, পটি লগাব, ব্লাউজ চিলাব আছে এইবিলাকৰ। পৰ্দা কাপোৰ আৰু এইবিলাক চুৰিদাৰ চিলাই থোৱা হৈ গৈছে, প্লাজো চিলাই দিছোঁ এইটো। আৰু এইটো হ'ল কুৰ্তাটো ওপৰৰ। এইকেইটা অকল চাদৰ গাঁঠিব দিছে, গাঁঠা হৈছে কমপ্লিট। দুখন চাদৰ, মেখেলা চাদৰ, বিয়াৰ আৰু ব্লাউজ ফিটিং কৰিব দিয়া আছিল, ৰেডিমেড ব্লাউজ। আৰু এইযোৰ, ইয়াৰ সম্পূৰ্ণ কাম হৈছে, কিন্তু ব্লাউজটো বাকী আছে। আৰু এইটো হ'ল চুৰিদাৰ, এইটো মোৰ ভণ্টিৰ হয়, পিছত চিলাই দিম পূজাৰ সময়ত। এইযোৰ মেখেলা চাদৰ, ইয়াতে দুযোৰ আছে, এইটো এটা চাদৰ, এইবিলাক হ'ল বোৱা মেখেলা, চিলাই থোৱা হৈ গৈছে এইবিলাক। মেখেলা পটি লগাব লাগিব, এইবিলাক কাম এতিয়া লাহে লাহে কৰোঁ। পূজা আহি পালে আৰু চাগে আহিবই, সময় আছে এতিয়ালৈকে আহি পোৱা, সেইকাৰণে এতিয়া যিখিনি আছে সেইখিনি চিলাই শেষ কৰি থৈ দিওঁ। আৰু আজিলৈকে ভিডিঅ'টো ইমানেই, যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই এতিয়া কাপোৰ চিলোৱাত ব্যস্ত হৈ যাওঁ। বাই আজিলৈকে।